মজা হা মজা কিমান মজা এই ধুনীয়া হয় আজি আমি আহিছোঁ দীপৰ বিল মোৰ লগৰ বন্ধু ডব্লিউৰ লগত চাওঁচোন দীপৰ বিলত প্ৰাকৃতিক পৰিৱেশৰ আনন্দ লওঁ চাই থাকক মোৰ ভিডিঅ'টো শেষলৈকে আহক হয় এতিয়া দীপৰ বিলত আছোঁ দীপৰ বিলৰ পৰিৱেশৰ আনন্দ লৈ আছোঁ চাওঁচোন আহক গুৱাহাটীৰ ব্যস্ত জীৱনটোৰ বাহিৰেও ইমান কৃত্ৰিম মহানগৰীৰ পৰা অকণমান দূৰত বেছি দূৰ নহয় মহানগৰীৰ পৰা অলপমান দূৰত আহি দীপৰ বিলৰ এইটো প্ৰাকৃতিক পৰিৱেশৰ আনন্দ লৈছোঁ চাওক ভিডিঅ'টো সকল পুনৰ এবাৰ স্বাগতম জনাইছোঁ আপোনালোকক মোৰ চেনেলটোলৈ আজি আমি যাত্ৰাটো আৰম্ভ কৰিছোঁ মোৰ বন্ধু ডব্লিউৰ লগত গুৱাহাটীৰ পৰা গুৱাহাটী মহানগৰীৰ নিচেই কাষতে থকা দীপৰ বিল নামৰ লেকটোলৈ বুলি মোৰ বন্ধুৰ ৰুমৰ পৰা ওলালোঁ আমি যাত্ৰাটো আৰম্ভ কৰিলোঁ আমি ব্ৰেকফাষ্ট তাৰ ৰুমতে কৰি আহিলোঁ গতিকে এতিয়া বন্ধুৰ বসন্তিক মানে বন্ধুৰ বাইকখনকো অলপ খুৱাই বিলাই ল'বলৈ পেট্ৰল পাম্পত সোমাইছোঁ ভিডিঅ'টো শেষলৈকে চাই থাকক ভাল লাগিব এয়া আমাৰ বৰ্তমান বাইকত তেল ভৰা হৈ গ'ল এতিয়া আমি যাত্ৰাটো পুনৰ আৰম্ভ কৰিছোঁ এইটো চিনি পাইছেনে বাৰু ৰাস্তাটো এইটো হ'ল আপোনাৰ খানাপাৰাৰ পৰা যোনটো লখৰা ৰোড যোনটো হাইৱে আছে সেইটো দি যাব লাগে এতিয়া বৰ্তমান যাত্ৰাটো আৰম্ভ কৰিছোঁ চাই থাককচোন ভিডিঅ'টো যাই পাম ভাল লাগিব আহক গৈ থাকোঁ হয় বন্ধুসকল এতিয়া বৰ্তমান পাওঁ হৈছোঁহি এনেকুৱা এটা ট্ৰেইনৰ গেট এটা আছে সেইটো লেকটো দেখিছেনে সেই লেকটো একচুৱেলি সেইটোৱেই দীপৰ বিলৰ লেক হয় বৰ্তমান আহি পাইছোঁহি আহক ভিতৰলৈ সোমাই যাওঁ হয় বন্ধুসকল এনেকৈ দীপৰ বিলত প্ৰথম সোমাই প্ৰথমতে এনেকুৱা এখন সৰুকৈ এখন ধুনীয়া সৰু পাৰ্ক আছে তাত আপুনি আপোনাৰ ফেমিলি লৈ বা কাপলছো আহিব পাৰে কোনো অসুবিধা নাই আৰু প্ৰকৃতিৰ যোনটো সৌন্দৰ্য সেই ধুনীয়া সৌন্দৰ্যবোৰ উপভোগ কৰিব পাৰে পালোহি আমি জাষ্ট পাইছোঁহি চাম আৰু লাহে ধীৰে গোটেইখন ভালকৈ চাম কি আছে নাই চৰাই দেখিব পাওঁ নে নাপাওঁ সেইটোহে আচল কথা ছিজনটো অলপ বেলেগ এইটো চাওক এইটো হ'ল এটা ডাঙৰ ৱাটছ টাৱাৰ ইয়াৰ ওপৰৰ পৰা যদি উঠি চাই গোটেই দীপৰ বিলখন গোটেইখন আপুনি সম্পূৰ্ণকৈ দেখা পাব হয় এইটোৱেই হ'ল দীপৰ বিল ইয়াতে বহুত মেটেকা আছে আৰু এখন ইয়াতে আমাৰ দীপৰ বিল ৱাইল্ড লাইফ চেংচুৰী হয় ৱাইল্ড লাইফ মিনছ বাৰ্ড চেংচুৰী হয় একচুৱেলি বিভিন্ন ধৰণৰ মাইগ্ৰেটৰী বাৰ্ডছবিলাকো আহে আমি জানিব পৰা মতে বিভিন্ন ধৰণৰ প্ৰাকৃতিক সৌন্দৰ্যটো আছে ইয়াত বিভিন্ন বাৰ্ডছবিলাক বৰ্তমান দেখিব পৰা নাযাব আচলতে কথাটো হ'ল আগতে যিমান সুন্দৰ আছিল দীপৰ বিলটো আজিকালি অলপমান প্ৰদূষিত হৈ বহুতখিনি বেয়া হৈ গৈছেগৈ পানীবিলাক দেখিলে গম পোৱা যায় পানীটো বহুত পলিউশ্যন হৈছে এতিয়া কোৱা কেনেকুৱা 2 নম্বৰ কথা ইয়াতে যদি বৰশী এটা লৈ আহিলোহেঁতেন বৰশী কিন্তু বহুত কৰিছে দেই তোমাৰ চুলি কৰিছে বাৰু এতিয়া বৰশী এটা অনা হেঁতেন মাছ লাগিল হয়নে মোৰ লগা নাই যে মাছ লাগিব কিয় কাৰণে জানানে পানীবিলাক চোন ইমান ক'লা পলিউশ্যন হৈ মানে গোটেই চেচ নাই ইয়াত মাছ আছে একেবাৰে এইটো দেখিছেনে উশাহ মাৰিছে এটা সৰুকৈ নিজে শান্তি লৈছা নেকি মাছ আছে আৰু দেখিছেনে পানীটো মানে এটা মুভমেণ্ট হৈ আছে সেই মেটেকাবিলাক গৈ আছে সেইটো চাইডে হয় নেকি তুমি কিন্তু চকুৱে মুনিব নোৱাৰাকে এফালে তোমাৰ বিল তুমি দীপৰ বিল আনিলা যিয়ে নহওক গুৱাহাটী হিচাপত কিন্তু এই দীপৰ বিল জেগাখিনি শান্তিময় পৰিৱেশ মানে পিকু আমাৰ লগৰজন সি আহিব নোৱাৰিলে কিবা বিশেষ কাৰণবশতঃ সি মানে জাগিৰোড গ'ল সি ৰাতি আমাক গুৱাহাটী চিটি ঘূৰাম বুলি কৈছে দেখা যাব কি হয় কিন্তু বৰ্তমান আমাৰ মোৰ বন্ধু ডব্লিউৰ লগত আছোঁ দীপৰ বিলত তামাম মজা লাগিছে ন মেটেকা পিট চাব আহিছোঁ চাওক আপোনালোকেও উপভোগ কৰক ৰ'বা
গুৱাহাটী চিটিৰ পৰা অকণমান দূৰত এখন সেউজীয়া পুৰা আৰু এইবোৰ জায়েণ্ট ৱাটাৰ লিলিবিলাক আছে আৰু বিভিন্ন ধৰণৰ ফ্ল'ৰা আপোনালোকে দেখিবলৈ বিশেষকৈ একুৱাটিক প্লাণ্টছবিলাক। আহকচোন চাওঁ আৰু কি চাব পাৰোঁ। বৰ্তমান বৰ্তমান ব'ট ৰাইডিং কৰিম বুলি ভাবিছিলোঁ, কিন্তু ব'ট ৰাইডিং বৰ্তমান নহ'ব। ইয়াতে ব'ট আছে যদিও সেইখিনি ব্যৱস্থা নাই। আই থিংক ব'টটো আমি চলাব নাজানো, গতিকে আই থিংক ব'ট নহ'ব। ব'ট ৰাইডিং কৰিব পৰা বেছি ভাল লাগিল। আহকচোন আপুনি ব'টকেইখন দেখাই দিম। এইবিলাক নাও দেখিছেনে? এই নাওবিলাকতে একচুৱেলি যোনটো ছিজন হয়, ছিজনত এইবিলাক নাওতেই ব'টিং ছাৰ্ভিচটো অপাৰেট কৰে আমাৰ গভৰ্ণমেণ্টৰ ফালৰ পৰা। কিন্তু বৰ্তমান এই ব'টিং ছাৰ্ভিচটো বন্ধ হৈ আছে। আৰু জানিব পৰা মতে আপোনালোকক জনাওঁ যে এই বৰ্তমান যোনখন দীপৰ বিল ৱাইল্ড লাইফ একচুৱেলি ৱাইল্ড বাৰ্ডছ যোনখন চেংচুৰী হয়, তাত 59টা প্ৰকাৰৰ বিভিন্ন ধৰণৰ বেলেগ বেলেগ বিদেশৰ পৰা অহা মাইগ্ৰেটৰী বাৰ্ডছ ইয়াত এটা নিৰ্দিষ্ট ছিজনত দেখিবলৈ পোৱা যায়, স্পেচিয়েলি অক্টোবৰৰ পৰা মাৰ্চ মাহৰ ভিতৰত। বৰ্তমান আহিছিলোঁ যদিও চাবলৈ নাপালোঁ, কাৰণ ইয়াত বৰ্তমান সেইটো ছিজন নহয়। তাৰ বাহিৰেও এইবিলাক বিপণী আছে, এইবিলাক আপোনাৰ হেণ্ডলুমৰ বিভিন্ন গাঁৱত বোৱা কাপোৰবিলাকৰ বিপণী আছে। তাত আপোনালোকে সোমাই যদি পচন্দ হয় সেইবোৰ বস্তু কিনিব পাৰে। গতিকে এইটোৱে আছিল এটা ছাডেন ফটককৈ বনোৱা, মোৰ বন্ধুৰ লগত আহি বনোৱা এটা ব্লগ। যদি ভাল পায় ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বৰ্তমান ইমানেই আৰু। এতিয়া ওলতো ভাগৰো লাগিছে আৰু মোৰ বন্ধুৰ কথা হ'ল তাৰ ৰোজা আছিল একচুৱেলি, সেই ৰমজানৰ মাহ, গতিকে ৰোজা আছিল। গতিকে তথাপিও আহিলে মোৰ লগত ফুৰিবলৈ, তাৰ কাৰণেও মোৰ বন্ধু ডব্লিউক অশেষ ধন্যবাদ। ইমানতে ভিডিঅ'টো শেষ কৰিছোঁ আৰু ধন্যবাদ। এইটো গুণ্ডা একশ্যন দিবা। এইটো এয়া দীপৰ বিলত আহি আমি ক'ত আহিলোঁ, গাৰ্লফ্ৰেণ্ডৰ লগত কথা পাতি আছে, ব্যস্ত, খালি বিজি। ফোনকেইটাহে বেয়া হৈছে, খালি গাৰ্লফ্ৰেণ্ডৰ লগত বিজি। দীপৰ বিলত আহিও মানে ফোন এৰা নাই। চাওক, নাও